হয় নিশ্চয়কৈ ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাওবৈচাবাসী ৰাইজো এতিয়া বানত কবলত পৰি আছে কিয়নো আজি 3 দিন পূৰ্বে যি শিঙুৱা নদী বানে মাথাউৰি ছিঙি যি সন্তাস সৃষ্টি কৰিছিল নাওবৈচাৰ বিভিন্ন অঞ্চলত তাৰ পৰিপ্ৰেক্ষিতত এতিয়া আমি উপস্থিত আছোঁ এতিয়া নাওবৈচাৰ শোলমৰীয়াৰ কোঁৱৰপুৰ এই অঞ্চলত মোৰ লগতে আছে এটা পৰিয়াল আমি তেখেতসকলৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম কেনেদৰে জীৱন যাপন কৰিছে কেনেদৰে তেওঁলোকে খোৱা বোৱা কৰি আছে তেওঁ কি ধৰণে আছে এই বানৰ কবলত আমি তেখেতসকলক জানিবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থ সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে দাদা কেতিয়াৰ পৰা পানী হৈ আছে পানী আজি 3 দিন হৈ গ'ল 3 দিন হৈ গ'ল পানী কমিছে নে বাঢ়িছে পানী কমিছে নে বাঢ়িছে পানী বেছিকৈ বাঢ়িয়ে আছে অলপ কমিছে চৰকাৰে যিটো ৰিলিফৰ ব্যৱস্থা কৰিছে সেই ব্যৱস্থাটো আপোনালোকে পাইছে নাই অলপ পাইছোঁ খালি চাউল পাইছোঁ আৰু দালি পাইছোঁ আৰু মিঠাতেল অলপ পাইছোঁ পশু পক্ষীৰ কাৰণে কি আহিছে খাদ্য একো পোৱা নাই পশু পক্ষীৰ কাৰণে আপোনাৰ পশু পক্ষী আছিলে নাই আছিলে হাঁহ আছে কেইটা গৰু ছাগলী নাই গৰু ছাগলী নাই হয় আচলতে ক'ব লাগিব যে কিছু পৰিমাণে চৰকাৰে যি সাহায্য প্ৰদান কৰিছে তাৰে কিছু লোকে পোৱাৰ অভিযোগ আছে কিছু লোকে নোপোৱাৰ অভিযোগ আছে মোৰ লগত আৰু ব্যক্তি আছে চব মোৰ সতীৰ্থ যদি পাৰে কিছু সম্ভৱ যদি দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিব যিহেতু বহুত পানীৰ জহত আমি কিছু মানুহ আবদ্ধ হৈ থকা যেন উপভোগ লাগিছে বাইদেউ কেতিয়াৰ পৰা পানী হৈছে কি হয় আজি 3 দিন হৈ গ'ল পানী ইমান পানী আপোনাৰ ঘৰ কোনটো মোৰ ঘৰ এইটো এতিয়া আপুনি ঘৰত থাকিব পাৰিছে নাই পোৱা নাই লোকৰ ঘৰৰ ওচৰত ৰাস্তাত আছোঁ আপোনাৰ ল'ৰা ছোৱালী আছে নে পশু পক্ষী আছে আছে হাঁহ আছে গৰু আছে তাৰপিছত ছোৱালী ল'ৰা 2টা ছোৱালী 2টা এইবোৰ কেনেকৈ আছে এতিয়া এই এতিয়া অলপ ৰাতিপুৱা আজি এতিয়ালৈ খোৱাই নাই ৰাতিপুৱাৰ পৰা খোৱাই নাই এতিয়া ৰিলিফ দিলে বনাম এতিয়া ৰিলিফত কি পাইছে আপোনালোকে এতিয়া এই এটা নিমখ দিছে 2জনে ভাগ কৰিলোঁ 1 লিটাৰ তেল দিলে 2জনে ভাগ কৰিলোঁ চাউল 5 কেজি দিছে আৰু একো দিয়া নাই পশু পক্ষীৰ কাৰণে কি দিছে একো দিয়া নাই পশু পক্ষী দিয়া নাই এতিয়া গৰু এনে ৰাস্তাত থৈ দিছোঁ হয় আচলতে ক'ব লাগিব যে এইসকল ৰাইজৰ দুখ দুৰ্দশা বুজি নোপোৱা এইখন চৰকাৰে কেনেদৰে কি ভাগে কৰিছে আমি সম্পূৰ্ণ পোনপটীয়াকৈ আমি দেখুৱাই আছোঁ কি ক'ব বানৰ কবলত আজি গোটেই নাওবৈচা সমষ্টি আপোনালোকে নহয় গোটেই সমষ্টিবাসী ৰাইজ বানৰ কবলত এটাতো আমিতো বহুত সমস্যাত পৰি আছোঁ এইটো চাওক আজি 3 দিন ধৰি এই পানীত এতিয়া ৰাস্তাত ঘৰ একটা দোকান আছিলে সৰু এইটোৰ ভিতৰত আছোঁ এইটো ৰান্ধা খোৱা তাতে বহি আছোঁ আৰু চৰকাৰে আজি ৰিলিফ দিলে 600 গ্ৰাম কৰি 3 দিনৰ কি দিছে চাউল দিলে 3 দিনৰ এজন মানুহৰ এজন আৰু কি দিছে আৰু দালি দিলে দালি কিমান দিছে দালি দিছে আপোনাৰ 1.5 কেজি দিলে 6 জনৰ কাৰণে আৰু 1.5 কেজি কমে হ'ব আৰু নিমখ এই এক পোৱা খোৱা পানী কি ব্যৱস্থা খোৱা পানীটো আমাৰ ইফালে অহাই নাই সেই হলমৰীয়া গাঁৱতে দি আছে সেইখিনিৰ পৰা মানুহে কৈ দিয়ে ইফালে বোলে পানী হোৱা নাই এই তাৰপিছত এই SDC আহিলে SDC আহি তাৰ পৰা ঘূৰি গ'ল বিভাগীয় কৰ্তৃপক্ষ আপোনালোকৰ ইয়ালৈ আহিছে নাই অহা নাই সেই তাৰ পৰা ঘূৰি যায় এইফালে বোলে পানী নাই এইটো কৈ আছে হয় আচলতে মোৰ সতীৰ্থই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ ভিতৰত কেনেদৰে পানী হৈছে আৰু এই পানীৰ কবলত কেনেদৰে মানুহে কক বকাবলগীয়া হৈছে এইসকল দৰিদ্ৰ লোকে আচলতে দৰিদ্ৰ বুলি ক'ব লাগিব যিহেতু এইসকল লোকে কেনেদৰে জীৱন যাপন অতিবাহিত কৰিছে মোৰ লগত আছে চব কোলাত কেঁচুৱা লৈ ব্যক্তি এতিয়া জীৱন অতিবাহিত কৰিবলৈ আছে বাইদেউ মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ ঘৰত মানুহ কিমান আছে 5জন কেনেদৰে আপোনালোকে মানুহ 6জন আছে 7জন আছে খোৱা বোৱা ৰাতিপুৱা চাহ খাইছোঁ বিস্কুট খাইছোঁ আৰু এতিয়ালৈকে ভাত বনাই নাই বনাব লাগিব চাউল দিছে 5 কেজি 600 গ্ৰামকৈ দিছে এজনৰ 5জনৰ চাউল পাইছোঁ আৰু ছোৱালীটো মোৰ অৰুণাচল হাতত সেইটো চাউল পোৱা নাই দালি দিছে 1 কেজিমান আৰু মিঠাতেল আধা লিটাৰ আৰু কেণ্টেল দিছে ইমানটোৱে পাইছোঁ তোমাৰ নামটো কি তুমি স্কুলত পঢ়িছা নাই খোৱা বোৱা কৰিছা নে খোৱা বোৱা কৰিছা নাই ভাত খাইছা এতিয়া ভাত খাইছা হয় আচলতে এইসকল শিশুক লৈ আজি ভৱিষ্যত সপোন এইখন চৰকাৰ কিন্তু এইসকল শিশুক আজি বানৰ কবলত কক আছে স্কুল বন্ধ আচলতে এইটো স্কুলটো আজি কোনো পদ্য হ'ব মোৰ সতীৰ্থই দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে ৰাস্তা এইটো হাইৱে ৰাস্তাত কেনেদৰে পানী হৈছে কিন্তু এই পানীৰ কবলত গোটেই সমস্ত ৰাইজ এতিয়া বুৰ গৈ আছে কিন্তু ইয়াত খবৰ খাতি ল'বলৈ আহিবলৈ সময় নাই কোনো বিভাগীয় বা স্থানীয় এজন বিধায়ক আছিলে যদি কোনো আজিলৈকে এনে পানীৰ কবলত আহি
এইসকল দৰিদ্ৰ লোকক আজি খবৰ খাতি ল'বলৈ সময় হোৱা নাই। এয়া মোৰ সতীৰ্থ হৈ দেখুৱাই আছে মেইন ৰাস্তাত এতিয়া জালৰ মাছ ধৰা এটা প্ৰতিযোগিতা যেন চলিছে, এয়াও দেখিবলৈ আমি পৰিলক্ষিত হৈছোঁ। মোৰ সতীৰ্থই সম্পূৰ্ণ এক দৃশ্য দেখুৱাই আছে। চাওক কেনেদৰে মানুহ জীয়াই আছে, কেৱল মাত্ৰ ঘৰৰ ভেটিটো বাচি দেখা পোৱা গৈছে, বাকী সকলো পানীৰ তলতে এতিয়াও দেখা পোৱা গৈছে। আচলতে এইসকল ৰাইজৰ প্ৰধান উপাৰ্জন আছিলে মৎস্য পালনৰ যোগেদি তেখেতসকলে জীৱন অতিবাহিত কৰি আহিছিলে, পৰিয়াল পোহপাল দি আহিছিলে। কিন্তু সেই সম্পূৰ্ণ মৎস্য পালন যি পুখুৰী আছিলে, পুখুৰীবোৰ সম্পূৰ্ণ বুৰ গ'ল বানৰ কবলত, আৰু তাত থকা সকলো মাছ হয়তো এতিয়া মাছ চাগে পুখুৰীত থকা কোনো সম্ভাৱনা নাই। কিন্তু এই বানৰ কবলত কেতিয়াৰ পৰা কেতিয়া উপকৃত হ'ব এইসকল ৰাইজ, তাক লৈ এতিয়া বিভিন্ন মহলত বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।